নমস্কাৰ। আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ আগত এটা খুব গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ আৰু সেই খবৰটো হৈছে আমাৰ বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ যি ৰান্ধনি আৰু সহায়িকা আছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰি আহি আছে। তেওঁলোকৰ বিভিন্ন ওজৰ আপত্তি আছে চৰকাৰৰ ওপৰত আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আজি এটা খুব গুৰুত্বপূৰ্ণ খবৰ দিছে। সেইটো হৈছে কি, অসম চৰকাৰে মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু সহায়িকাই পাবলগীয়া মাহিলী পাৰিতোষিক 1000 টকাকৈ 2022 চনৰ এপ্ৰিল মাহৰ পৰা আজিলৈকে কাৰ্যকৰী হোৱাকৈ অহা সপ্তাহৰ ভিতৰত মুকলি কৰি দিব। অৰ্থাৎ তেওঁলোকৰ যি পইচা, তেওঁলোকৰ মাহিলী যি টকা পায় বহুদিন ধৰি আজিলৈকে হোৱা নাই। এতিয়া তেওঁলোকক কি কৰিব, এই এপ্ৰিল মাহৰ পৰা আজিলৈকে তেওঁলোকৰ যিটো টকা পাব লাগে সেইটো অহা সপ্তাহৰ ভিতৰত মোকলাই দিব। ইতিমধ্যে আমাৰ কি হ'ল, তেওঁলোকে কিছুমান টকা পাইছে। সেইটো হৈছে কি, সহায়িকাৰ অতিৰিক্ত ৰাজ্যিক শ্বেয়াৰ 500 টকা ইতিমধ্যে 2022 ছেপ্টেম্বৰ মাহলৈ দিয়া হৈছে। অৰ্থাৎ যিসকলৰ এতিয়া তেওঁলোকক 500 টকাৰ যিটো পইচা ৰাজ্য চৰকাৰে দিয়ে, অৰ্থাৎ টোটেল 1500 টকা, সেইটো ইতিমধ্যে ছেপ্টেম্বৰ মাহলৈকে দিয়া হ'ল 500 টকাকৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু তেওঁলোকৰ যিটো 1000 টকাকৈ দিয়া হয় সেইটো কি কৰা হ'ব, তেওঁলোকে অহা সপ্তাহৰ ভিতৰত তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। এটা খুবেই ভাল খবৰ। আমাৰ বিদ্যালয়ৰ থকা বাইদেউহঁতেও ইতিমধ্যে আপত্তি কৰিয়ে থাকে আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ লগত আলোচনাও কৰে। তেওঁলোকৰ সকলোৰে এটা খুব ভাল খবৰ। প্ৰথমবাৰ যদি মোৰ চেনেলটো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম। আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকে মোৰ চেনেলটোৰ দ্বাৰা পাই থাকিব। প্ৰথমতে যদি আপোনালোকে আহিছে চেনেলটোলৈ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।